Hello, class 11 students. আমি পঢ়ি আছিলোঁ your favorite channel mathematics with পৰাক্তামূলিক 9.2 chapter যেটো কোৱা হয় sequence and series. ইতিমধ্যে question number 5 লৈকে মই কৈ থৈছোঁ আগৰ ভিডিঅ'বিলাকত তোমালোকে চাই ল'বা। আহিছোঁ question number 6 লৈ আজি। ইয়াত কি আছে এটা series 25, 22, 19 এনেকৈ এটা series দি থোৱা আছে যাৰ সামটো কেনেকৈ দি থোৱা আছে 116 বুলি কৈছে আৰু ইয়াৰ লাষ্ট টাৰ্মটো উলিয়াব দিছে find the L is equal to what, last term is equal to what. গতিকে এটা সিম্পল প্ৰশ্ন ইমান টান নহয় জটিল নহয় তথাপিও মই তোমালোকক কৈ দিছোঁ ইয়াৰ পৰা আমি কি পাওঁ এ পি যদি দিয়া আছে আমি ইয়াৰ পৰা a ইকুৱেল পাম a ইকুৱেল কিমান দিয়া আছে 25 আৰু d ইকুৱেল কিমান পাম d ইকুৱেল টু 22 মাইনাছ 25 বুলি কিমান হ'ব অবভিয়াছলি মাইনাছ 3 হ'ব গতিকে আমি যদি মাইনাছ 3 s এর ফৰ্মুলাটো কিমান আছিল ফৰ্মুলাটো লিখা n/2 হোল ইনটু টুৱাইস a প্লাস n minus 1 হোল ইনটু d is equal to 116 আসলে গতিকে তুমি ইয়াত যদি ভ্যালুখিনি পুট কৰি দিয়া কিমান হ'ব n/2 twice a 2 into 25 plus n minus 1 whole into minus 3 is equal to 116 কৰাৰ সুবিধাৰ কাৰণে আমি দুইটো সিফালে লৈ যাম ইয়াত n থাকিব তেতিয়া কিমান থাকিব ইয়াত 50 হ'ব তাৰপিছত a2 ইনটু কৰি দিয়া কিমান হ'ব minus 3n plus 3 হ'ব কিমান হ'ব ইমান হ'ব 232 230 2 to ইফালে লৈ গলে 230 just multiply with 116 then what you will get n is equal to this is 50 plus 3 that means what 53 minus 3n is equal কিমান আহিল 232 then just you multiply this 53n minus 3n square is equal to 232 গতিকে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্মেশন জানিব কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম এখিনি কিফালে লৈ গলে কিমান হ'ব 3n square minus 53n plus 232 is equal to 0 এটা এটা কোৱাড্ৰেটিক ইকুৱেশ্যন সিম্পল কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াক আমি যদি সলভ কৰিব লাগে আমি কেনে কৰিম আমি মই ব্যৱহাৰ কৰিছো স্প্লিটিং দা মিডল টাৰ্ম কাৰণে তুমি a2 ইনটু কৰি ল'ব লাগিব তাৰপিছত কৰি তাক ফেক্টৰাইজ কেনেকৈ পাব লাগিব এটো কৰিলে তোমালোকে পাবা কিমান পাবা 3n square minus তাৰমানে এটো কিমান হ'ব 24 into 59 24n minus 29 plus 232 is equal to 0 গতিকে কিমান হ'ব এতিয়া ইয়াৰ পৰা কিমান কমন ল'ব পাৰিবা তুমি ইয়াৰ পৰা কিমান কমন ল'ব পাৰিবা কোৱা ইয়াৰ পৰা কিমান কমন আহিব ইয়াৰ পৰা আমি 3n কমন ল'ব পাৰিম নহয় জানো আমি যদি 3n কমন ল'ব কিমান থাকিব n minus 8 minus ইয়াৰ পৰা আমি 29 কমন ল'ব পাৰিম তেতিয়া কিমান থাকিব n minus 8 is equal to 0 so কিমান আহিলে n minus 8 3n minus 29 is equal to 0 ইয়াৰ পৰা কিমান পাবা n ৰ ভ্যালু পাবা n ৰ ভ্যালু কিমান হ'ব 8 পাবা a part impossible হ'ব because 29/3 n never be 29/3 because 29 is not divisible by 3 this second part is impossible part so ইয়াত কিমান হ'ব therefore n is equal to কিমান পাবা n is equal to 8 পালা n minus 8 is equal to 0 হয় n is equal to কিমান পাবা 8 therefore number of terms মানে 8 আছে so the question is asking to find out the last term means l l ৰ ফৰ্মুলা কি আছিল l ৰ ফৰ্মুলা কিমান আছিল l আছিলে a plus n minus 1 into d so a মানে কিমান a means 25 plus n মানে কিমান পালা 8 minus 1 d means minus 3 so 25 minus 21 so kiman hobo answer is 4 this is the question answer last term very simple question just simple calculation kuno man jotilota nai tumi yar par information ta likhi lola ar baki just a simple calculations just quadratic equation formation to ase ahibo ar tumi solve kori lola so take the snapshot to kori loba tumaloke question number 6 to diba tumaloke buji paisa boli bhabilosu so question number 7 to okonman dia ase yat moi eta musi dim question number 7 লৈ যাম question number 7 ত দিয়া আছে কথাটো যদিও বৰ সহজকে দিয়া আছে কিন্তু বুজিবলৈ অকণ অসুবিধা লাগিলেও আমি জানি ল'ব লাগিব question number 7 ত দিয়া আছে cat টাৰ্মটো দিয়া আছে cat টাৰ্ম দিয়া আছে 5k plus 1 বুলি কৈ থোৱা আছে আৰু কি কৰিব দিছে যে find the sum of the term of the AP whose cat term is 5k plus 1 ये cat term টো দি থোৱা আছে
কোনো ইনফৰমেশ্যন নাই আৰু ইয়াৰ পৰা কি উলিয়াব দিছে SN টো উলিয়াব দিছে SN ইজ ইকুৱেল টু হোৱাট সাম টো উলিয়াব দিছে AB টো নাজানো ইয়াত A মানে কি সেইটো নাজানো D মানে কি সেইটো নাজানো কিন্তু তুমি যদি অকণমান চিন্তা কৰা অংক এটা কৰিবলৈ হ'লে তাৰ অকণমান চিন্তা কৰিব লাগিব কেনেকৈ আমি প্ৰয়োজনীয় স্টেপ কেইটা আমি গোটাই ল'ব পাৰিম আমাৰ প্ৰয়োজনীয় যিখিনি বস্তু ইনফৰমেশ্যন আমি কেনেকৈ গোটাই ল'ব পাৰিম তাৰ কাৰণে আমাৰ কি আছে তুমি কে টাৰ্মটো যদি এনেকৈ দি 5k + 1 পাৰি তে n টাৰ্মটো তুমি কেনেকৈ লিখিব পাৰিবা n টাৰ্মটো 5n + 1 বুলি লিখিব নোৱাৰিবা 5n + 1 বুলি লিখিব পাৰিবা n টাৰ্মটো যদি n টাৰ্ম তুমি এইটো লিখিব পাৰা তেনেহ'লে আমি ফাৰ্ষ্ট টাৰ্মটো কেনেকৈ লিখিব পাৰিম ফাৰ্ষ্ট টাৰ্মটো কেনেকৈ লিখিব পাৰিম কোৱা ফাৰ্ষ্ট টাৰ্ম কে টাৰ্ম যদি মান হয় তে ফাৰ্ষ্ট টাৰ্মটো আমি কি লিখিব লাগিব ফাৰ্ষ্ট টাৰ্ম আমি কি লিখিম 5 * 1 + 1 ফাৰ্ষ্ট টাৰ্ম কে টাৰ্ম যদি 5k হয় 5k + 1 হয় n টাৰ্ম যদি 5n + 1 হয় ফাৰ্ষ্ট টাৰ্ম কি হ'ব 5 * 1 + 1 তাৰ মানে 5 + 1 = 6 এটা ইনফৰমেশ্যন পাই গলো তাৰ মানে আমি a = 6 ফাৰ্ষ্ট টাৰ্মটো আমি 6 হিচাপে পাই গলো তো ফাৰ্ষ্ট টাৰ্মটো আমি কিমান পালো a = 6 পালো গতিকে আমাক কি আছে আমাক SN উলিয়াব দিছে SN সামটো উলিয়াব দিছে তে সামটো উলিয়াবলৈ কাৰণে আমি কি আছিল ফৰ্মুলাটো SN = কিমান আছিল twice a plus n minus 1 whole into d n/2 হেতু আছিল নাইবা আমি তাক সিম্পলিফাই কেনেকৈ লব পাও n/2 whole into a plus n টাৰ্ম এটো কৰিব পাৰো আমি গতিকে এটো সহজ হ'ব এটো কাৰণে সহজ হ'ব n/2 whole into a first term to আমি উলিয়াই দিছো first term কিমান 6 plus n term কিমান দিছো 5n + 1 5n + 1 last term to n term to আমি উলিয়াই দিছো গতিকে n/2 এটো কিমান হ'ব 7 plus 5n গতিকে কিমান হ'ব তেতিয়ালে n/2 7n + 5 আমি যদি তাকে কমন সিম্পলিফাই ওপৰত সহজ লিখি কিমান হ'ব 5n + 7 এইটো হল ইয়াৰ সামটো সিম্পল আনসাৰ জাস্ট সিম্পল আনসাৰ ইমান টান নহয় সহজতে কৰিব পাৰি মই আকৌ কৰিছো যদি k টাৰ্মটো দিয়া থাকে n টাৰ্মটো আমি কি কৰিম আমি n টাৰ্মটো আমি এনেকৈ উলিয়াই লম গতিকে n টাৰ্ম যদি পাওঁ আমি ফাৰ্ষ্ট টাৰ্মটো উলিয়াই ল'ব পাৰিম ফাৰ্ষ্ট টাৰ্মটো আমি উলিয়াই ললো গতিকে a = কিমান পালো আমি a = 6 পালো গতিকে SN সামটো কেনেকৈ উলিয়াব পাৰো n/2 a twice a plus n minus whole into d তাৰ সিম্পলিফাই ফৰ্মটো কি n/2 = a plus last term so a plus last term যদি হয় তেনেহলে আমি লাষ্ট টাৰ্মটো আমি ইতিমধ্যে ফৰ্মেশনটো বনাই লৈছিলো আৰু ইয়াত বহাই দিম এটা সিম্পল ক্যালকুলেশন গতিকে এটো আমাৰ কোৱেশ্চন নম্বৰ 7 ত আমি সহজভাৱে অংকটো কৰিব পাৰা যাব 7 টো এতিয়া আমি আহিছো টেক দ্য স্ন্যাপশ্বট এতিয়া আহিছো আমি 8 লৈ number 8 লৈ আহিছো question number 8 ত দিয়া আছে যে sum of the n terms to দিয়া আছে এটা sum of the n terms is pn plus qn square এটো দি থোৱা আছে এটা টাৰ্মৰ দি থোৱা আছে আমাক কি কৰিব দিছে লগতে দি থোৱা আছে যে p and q are constant ইয়াৰ পৰা কি উলিয়াব দিছে কমন ডিফাৰেন্স d2 = উলিয়াব what is d find the value of d সিম্পল দি থোৱা আছে সামটো দি থোৱা আছে আৰু ইয়াৰ পৰা কমন ডিফাৰেন্সটো উলিয়াব লাগে গতিকে আমি এটো কাৰণে কি কৰিব লাগিব চোৱা এটো কাৰণে আমি আকৌ সেই একে প্ৰসেস মতে আমি যাব পাৰিম আমাক যদি ফাৰ্ষ্ট টাৰ্মটো লাগে ফাৰ্ষ্ট টাৰ্মটো কেনেকৈ উলিয়াম আমি s1 টো হলে ফাৰ্ষ্ট টাৰ্ম বুজায় s1 = same first term বুজায় গতিকে p into 1 plus q into 1 square so কিমান হ'ব তেতিয়ালে ফাৰ্ষ্ট টাৰ্মটো কিমান হ'ব ইকুৱেল p plus q ফাৰ্ষ্ট টাৰ্মটো আমি কিমান পালো this imply a = p plus q পালো এটো ফাৰ্ষ্ট টাৰ্মটো পালো মন কৰিবা সামটোৰ পৰা যদি আমি ফাৰ্ষ্ট 1 n ঠাইত 1 বহাও সেইটো ফাৰ্ষ্ট টাৰ্ম বুজাব গতিকে আমি এটো জানাৰ পাছত আমি আগৰ পুনৰ অংকটোলৈ আহো কিমান হ'ব তেতিয়ালে sn = pn plus qn square so ইয়াৰ পৰা আমি কি লিখিব sn ভ্যালুটো কিমান দি থোৱা আছে sn ভ্যালুটো আমি কেনেকৈ লিখিম এতিয়া n/2 whole into twice a plus n minus 1 whole into d is equal pn plus qn square গতিকে আমাৰ কি হ'ব এতিয়া n/2
ইয়াত যদি আমি 2 টো সিফালে লৈ যাওঁগে কিমান হ'ব ইয়াত ভ্যালুটো বহাই দিয়া কিমান হ'ব n/2 whole into 2 into a ভ্যালু কিমান p plus q plus n minus 1 whole into d is equal to pn plus qn square. তো ইয়াৰ পিছে ষ্টেপটো কি কৰি দিয়া ইয়াক ইনটু কৰি দিয়া ইনটু কৰিলে কিমান হ'ব ইয়াক যদি আমি ইনটু কৰি দিওঁ ইয়াত 2 টু কেনসেল যাব সো n ইনটু কিমান হ'ব p plus q হ'ব প্লাস এটো কিমান হ'ব n into n minus 1 whole thing by 2 is equal d হ'ব is equal to pn plus qn square হ'ব গতিকে এটো ইনটু কৰিলে কিমান হ'ব pn plus qn হ'ব plus n into n minus 1 by 2 into d is equal to pn plus qn square গতিকে ইয়াত কিমান হ'ব চোৱা pn ইয়াত কি হ'ল কেনসেল গ'ল গতিকে এতিয়া কি হ'ব আমি যদি এটো সিফালে লৈ যাওঁগে এই টার্মটো যদি আমি সিফালে লৈ যাওঁ তাহলে কিমান হ'ব ইয়াত কিমান হ'ব n into n minus 1 by 2 whole into d is equal এই টার্মটো যদি সিফালে লৈ যাওঁ qn square minus qn so qn কমন থাকিলে কিমান হ'ব n minus 1 আহিব গতিকে n minus 1 কেনসেল যাব n minus 1 কেনসেল যাব n কেনসেল যাব থাকিব কিমান d is equal to 2q this is the answer একদম সহজ आंसर সহজ ক্যালকুলেশন খালি ক্যালকুলেশনটো কোটা কেনে ভুল নকৰিবা তোমালকে ক্যালকুলেশনটো কোটা খুব ধৈৰ্য সহকাৰে কৰিবা you will get the answer properly so I think you have understand the 6 7 and 8 the three questions together is given in this class so you have understand if you have understand then go to the like button and if you like me then keep watching your favorite channel mathematics with Porattamuli